এক্টিঙৰ জৰিয়তে মানুহক আমি এটা ষ্টৰী আগবঢ়াইছোঁ। গতিকে বেয়া লাগিলেও ভাল লাগিছে। গতিকে চৰিত্ৰ ৰূপায়ণৰ ক্ষেত্ৰত কিছুমান সম্ভৱপৰ হৈ উঠে। গতিকে এতিয়া কথাটো হ'ল যে এবাৰ যিহেতু কথাটো বেয়া নাপায়, গতিকে দৰ্শকলৈ এটা মই লাষ্ট মোৰ চিৰিয়েল পাৰিজাতখন ৰেঙনিত টেলিকাষ্ট হৈছিলে, তাক মানে খুব মৰম দিলে, খুব ভাল পালে। গতিকে এইবাৰো ৰ'দৰ ফুলখন তেনেকৈয়ে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ, মৰম দিব বুলি আশা কৰিছোঁ, আৰু ৰাইজে ভাল পাব। আমিও আশা কৰিছোঁ এইবাৰ যেনেকৈ ভূতিৰ চৰিত্ৰ আমি আশা কৰিছোঁ আপোনালোকে মৰম দিব। মই আৰু নিৰুপমৰ ওচৰলৈ আহিছোঁ এইবাৰ কেন্দ্ৰীয় চৰিত্ৰ। নিৰুপমক আগতেও পাইছোঁ আমাৰ কিতাপখন মৰমৰ লগত জড়িত, এইবাৰ ৰ'দৰ ফুলত কি ৰূপতে কৰিব? ৰঙৰ লগত এখন ধাৰাবাহিক আৰম্ভ হৈছিলে, চুৰৰ কেৰেক্টাৰ হৈ পেলাই। প্ৰথম মোৰ চৰিত্ৰ ৰঙত কাম কৰিছিলোঁ, মই চুৰ হৈছিলোঁ।